এতিয়া নগাই বিচাৰি থাকে উৰিয়া মুখা নহয় গোলাঘাট লোকেও কেতিয়াবা কয় কেতিয়াবা ৰেল লাইনটো কয় কেতিয়াবা উৰিয়া মুখাটো কয় কেতিয়াবা বিদ্যাপুৰটোৰ পৰা কয় আমি জানামতে অসমে কয় সেই পাহাৰটো নগাৰ এই পাহাৰলৈকে আমাৰ অসমৰ আছে পাহাৰো এটা না দুটা পাহাৰটো আমাৰ অসমত পৰে বুলি তেনেকৈ এনে মুখেৰে কৈ থাকে বা মেপত আছে নাই আমি নাজানো পিছৰ যিটো নেকি চৰকাৰ হ'ব এই চৰকাৰ নাথাকিলে আকৌ পুনৰবাৰ তেওঁলোকে আকৌ আহি সেইটো জাগাতে বহিব নেকি চকুত দেখি আছোঁ এতিয়া নগা বস্তিত চাৰা ৰাইজে আছে কিন্তু না বোলে বিদেশী আছিলে না বোলে দেখি আছিলে সেইটো আমি বুজিবলৈ নোৱাৰা হৈছোঁ চৰকাৰে কি বুলি কেনেকুৱা উইৰামঘাট অঞ্চলৰ বিদ্যাপুৰ কোৱা এটা ঠাই নাগালেণ্ড আৰু অসমৰ সীমান্তত য'ত অসমৰ বৃহৎ এটা এভেকশ্যন হোৱা গৈছিল এতিয়া এই এভেকশ্যন হোৱা ঠাইডোখৰ বৰ্তমান কি হৈ আছে সেইখিনি চালোঁ বা স্থানীয় ব্যক্তিসকলে খুব ইয়াৰ গুৰুত্বপূৰ্ণ কথাটো জানিব য'ত এভেকশ্যন হৈছিলে ঠিক এভেকশ্যন হোৱা ঠাইৰ লগত লাগি থকা আমাৰ বড়ো সম্প্ৰদায়ৰ লোক আছে সেইকেইটা হয়তো পুৰণি তেখেতলোকে সকলো কথাটো জানিব এতিয়া বৰ্তমান য'ত এভেকশ্যন হৈছিলে সেইখিনি ঠাইবোৰ কি হৈ আছে চ' ইয়াত স্থানীয় ব্যক্তিসকলে দোকান চোকান হয়তো দি আছে নমস্কাৰ দাদা অঁ নামটো কি আপোনাৰ লক্ষেশ্বৰ বসুমতাৰী লক্ষেশ্বৰ বসুমতাৰী জাগাটো কি কয় সেইটো আমাৰ এইটোতো আনন্দপুৰ হয় ওচৰতে বিদ্যাপুৰ আছে বিদ্যাপুৰতো এক বছৰতে হৈছিলে আনন্দপুৰতো হৈছিলে আনন্দপুৰতো হৈছে বিদ্যাপুৰতো এনে এভেকশ্যন হোৱা যোৱা বছৰ নহয় জানো যোৱা বছৰ এতিয়া এভেকশ্যন হোৱা ঠাইত কি পৰিৱেশ এতিয়া তাত আৰু মানুহ আছে না এতিয়াতো মানুহ নাই চব জংঘলে হৈ গৈছে চব ন চব জংঘল য'ত এভেকশ্যন চব জংঘলে হৈ গৈছে আকৌ কিছুমানে আকৌ সোমাইছে ঘূৰি আহিছে এনেকুৱা শুনি পাই সোমাইছে নেকি আকৌ তেনেকৈ সোমোৱা নাই এতিয়া সোমালে না অঁ এনে ভিতৰৰ ফালে এইফালে নগা বস্তিত ফালে হৈ আছে এনে আপোনালোকেতো লাগি থকা এটা ইয়াতে লাগি আছিল নহয় এটা বিদ্যাপুৰ আৰু আপোনালোকৰ গাঁও এনে কিমান হাজাৰমান ঘৰ আছিলে পৰিয়াল ইয়াত আছিলে এতিয়াতো কিমান হাজাৰ আছিলে ক'বতো নোৱাৰিতো মই এনেই ক'ব পাৰে 400-500 ঘৰমান এনেকুৱা হ'ব পাৰে 400-500 ঘৰ ন বেছি হ'ব পাৰে 400-500কৈ কম নহয় অঁ তেখেতলোকে কিমান চনৰ পৰা কিমান চনত ইমান ঘৰ হ'ল ইয়াত ইমান ডাঙৰ এটা চনটোতো মই ইমানকৈ ক'ব নোৱাৰিম এতিয়া এনে কিমানমান আন্দাজ কিমানমান বছৰৰ মাজত ইমান সিহঁতে এনেকুৱাকৈ বাঢ়ি গৈছিল ইয়াত যেনিবা এনেকৈতো মইতো ইমান ক'ব নোৱাৰিম এতিয়া দেউতাক সুধিলেহে গম ময়ো নাছিলোঁ যে হয় হয় আমি আকৌ সুধিম কাম কৰি আছেনে এইটো দাদাই ব্যস্ত নেকি অঁ দাদাৰ নামটো অলপ জনাব সুভাষ বসুমতাৰী এনে আপোনাৰ বয়স এতিয়া বয়স মোৰ এতিয়া 60 পাবলৈ হৈছে 60 পাবলৈ ইয়াত আপুনি কিমান বছৰৰ পৰা আছে আমালোকে ইয়াত 77 পৰা আছে 77 যে য'ত এভেকশ্যন হৈছিলে বিদ্যাপুৰ কিমান চনত এইটো বিদ্যাপুৰত এই যি অবৈধভাৱে মাটি দখল কৰি আছিল যে মিয়াবিলাক কিমান চনৰ পৰা হয়তো আপোনাৰ চকুতে এইবোৰ কাহিনীটো হৈছে বা ইয়াত তেখেতলোকে বহিছে নহয় জানো এইটো ক'ব গ'লেতো বহুত মানে কাহিনী বহুত লম্বা চৰা কথা আছে এনে চিম্পুলকৈ আমি এনে থুলমূল যিটো আমি দেখি আহিছে চকুৰ যিটো পৰিছে আগতে আমালোকে অহা সময়তো আমি লগে লগে দেখিবলৈ পাইছোঁ সেই বিদ্যাপুৰ গাঁৱত 12 ঘৰমান মণিপুৰী মুছলিম আৰু লগতে মুছলিমো কেইঘৰমান আছিলে 12 ঘৰমান মাত্ৰ মানে 5 নতুন সময় মানে তেতিয়া আমাৰ মানুহ কম আছে সিহঁতৰ মানুহ কম আছে সেইটো সময়ত তাৰ পৰা কি হ'ল তেনেকুৱা আহি এক সময়ত আপোনাৰ 79 যেটো 79 চনত যেটো পাঞ্জাৱত নগায়ে আক্ৰমণ কৰিলে তেতিয়া কি হ'ল সারা ৰাইজে ইয়াৰ পৰা যেটো নেকি ওলাই গ'ল ইয়াত বড়ো মিয়া বুলি নহয় বড়ো নেপালী আদিবাসী সব যিকোনো সম্প্ৰদায় ইয়াৰ পৰা সারা মানুহে ওলাই গৈছিলে এক সময় এতিয়া
ইয়াত মানুহ বুলিবলৈ প্ৰায় কোনেও থকা নাই এইটো সময়ত। এতিয়া ৰজা পুখুৰী বুলি কোৱা জেগাত ওলাই গৈছে, কিছুমানে ক'ত ক'ত জেগাত তেনেকৈ গৈ পেলাই পিছৰ সেইটো সময়ত আকৌ ৰাইজক ঘূৰাই লৈ আনিছে, চৰকাৰে ঘূৰাই লৈ আনিছে, আকৌ ঘূৰাই লৈ অসম চৰকাৰে আকৌ নিজৰ নিজৰ জেগাত আহি থাকিবলৈ কাৰণে বহুত ৰিকুৱেষ্ট কৰিলে। তথাপিও আমাৰ মানুহবিলাকে সেইটো সময়ত তথাপিও কিছুমান মানুহবিলাকে নাহিলে, মানে ভয়তে নাহিলে আৰু কি, এনেকুৱা জেগা হ'লে অশান্তি হ'ব কৈ পেলাই। তেতিয়া সেইটো সময়ৰ পৰা আস্তে আস্তে তেওঁলোকৰ মানুহবিলাকে আস্তে আস্তে বাঢ়িবলৈ হ'ল, আস্তে আস্তে তেনেকুৱা প্ৰত্যেক বছৰে বছৰে অলপ অলপ বাঢ়ি এতিয়া চাৰা জেগাবিলাক ভৰি গ'ল। চৰকাৰে মানে চকু দিয়া নাই। এতিয়া লাষ্ট মুহূৰ্তত যেতিয়া নেকি পাহাৰ হৈছে, এতিয়া এইবোৰে ক'ব গ'লে কালি পৰহি বুলিও ক'ব লাগিব। কালি পৰহি মানে যোৱা বছৰৰ কিমান তাৰিখত এনেকুৱা সময়তে হৈছে, এনেকুৱা সময়তে হয় ইলেকশ্যনটো হৈ গ'ল, কৰিছে যদিও এতিয়া ইয়াত পুৰণা আৰু নতুন বুলি ক'বলৈ নাই। যিমানখিনি মানে ইয়াত মুছলিম সম্প্ৰদায় আছে, মণিপুৰীয়ে হওক বা মণিপুৰী মুছলিমেই হওক বা এইটো মিয়া মুছলিমেই হওক, চবকো ইলেকশ্যন কৰিলে। এতিয়া এইকেইটাওতো এতিয়া ক'ত ওলাই গৈছে বুলি ক'লে মানে আমি কি কওঁ, আমি চকুত দেখি আছোঁ। এতিয়া নগা বস্তিত চাৰা ৰাইজে আছে, কিন্তু না বোলে বিদেশী আছিলে না বোলে দেখি আছিলে, সেইটো আমি বুজিবলৈ নোৱাৰা হৈছোঁ। চৰকাৰে কি বুলি কেনেকুৱা ইলেকশ্যন কৰিলে, কি সিদ্ধান্ত ল'লে আৰু কি হ'ব ভৱিষ্যত, এতিয়া ক'ব গ'লে আমি যিটো দেখি আছে পিছৰ যিটো নেকি চৰকাৰ হ'ব, এই চৰকাৰ নাথাকিলে আকৌ পুনৰবাৰ তেওঁলোকে আকৌ আহি সেইটো জেগাতে বহিব নেকি, তেনেকুৱাও লাগি যায়। আকৌ লাগি পাইছে এতিয়া ইলেকশ্যন হোৱাৰ পিছত নগাবিলাকে কিছুমান সিটোৰ পৰা আমি ল'ম, সিটোৰ পৰা আমি ল'ম, সেইটোহে হৈছে। এতিয়া ইফালে এটা মানে নগা আৰু অসমত মানে মাটি ভাগ বিতৰণৰহে এইটো আমাৰ সেইটো আমাৰ, হয় হয়, এই অৱস্থাত আছে। মানে ইলেকশ্যন হোৱাৰ পিছত এই মাটিডোখৰ কাৰ হয় এইটো চিনাক্ত কৰিব পৰা নাই, না নগালেণ্ড না অসম। এইটো এই জেগাডোখৰ আগৰ পৰাই মানে না আছাম না নাগালেণ্ড তেনেকুৱা হৈ থাকিছে, দিছপুৰ এৰিয়া বুলি কৈ থাকিছে। কিন্তু আমি জানামতে অসমে কয় সেই পাহাৰটো নগাৰ, এই পাহাৰলৈকে আমাৰ অসমৰ আছে, পাহাৰো এটা না দুটা পাহাৰটো আমাৰ অসমত পৰে বুলি তেনেকৈ এনেই মুখেৰে কৈ থাকে, বা মেপত আছে নাই আমি নাজানো। এতিয়া নগাই বিচাৰি থাকে, উৰিয়া মুখা নহয় গোলাঘাটলৈকেও কেতিয়াবা কয়, কেতিয়াবা ৰেল লাইনটো কয়, কেতিয়াবা উৰিয়া মুখাটো কয়, কেতিয়াবা বিদ্যাপুৰটোৰ পৰা কয়, তেনেকুৱা বহুত মানে কথা। কোনটো সিদ্ধান্ত কি হ'ব আমি এতিয়া বুজিবলৈ নোৱাৰা হৈছোঁ। মানে আপোনালোকে বিপাঙত পৰি গৈছে এতিয়া বৰ্তমান। না নাগালেণ্ড হ'ম না অসম হ'ব। ইয়াত বিদ্যাপুৰ কোৱাৰ ঠাইডোখৰ এটা টাউন হৈ পৰিছিলে নহয় জানো, এটা বিশাল এৰিয়া। উৰিয়ামঘাট যিটো আছে, উৰিয়ামঘাটৰ পৰা মানে বহুত ডাঙৰ হৈছিলে আমাৰ ইয়াত, উৰিয়ামঘাট টাউনৰ পৰা বহুত ডাঙৰ হৈছিলে। মানে বিজনেছ যিকোনো হওক কাৰবাৰ ইয়াতে মানে বেছি হৈছিলে। ইয়াত কি বিজনেছ এনে হৈছিলে বেছি? ক'ব গ'লে তামোলৰ বিজনেছ হয়, বা যিকোনো হওক মানে বজাৰ, হাট বজাৰ বাহিৰৰ পৰা অনা নিয়া কৰা হয়, শাক পাচলিয়েই হওক বা যিকোনো হওক সেইবিলাক চলিছিলে। তাৰপিছত এটা কথাটো হ'ল ইয়াত যোন ইলেকশ্যন কৰিলে সেই ব্যক্তিসকলে এতিয়া ওচৰতে আছে বুলি গম পোৱা যায় ন? গম পোৱা যায় মানে সদায়তো পায়ে থাকোঁ, মানে আগৰ পৰা মানে সৰুৰ পৰা দেখি মানে ডাঙৰ হোৱা মানুহ, এইকেইটাতো আমি এইটো নহয় বুলি ক'ব নোৱাৰোঁ। হয় তেওঁলোকে আছে, তেওঁলোকে মানে সেই নগাবিলাকৰ খেতি লৈ পেলাই সিফালে থাকিছে। এতিয়া সেই নগা থকা জেগাটো আমি জানামতে অসম হয়। আকৌ নগা আৰু অসমে যদি মিলি পেলাই ইলেকশ্যন কৰিছে, তেতিয়া আকৌ নগায়ে ৰাখি দিছে, এতিয়া কি হ'ব পিছৰ সিদ্ধান্ত সেইটো আমি ক'বলৈ নোৱাৰা হৈছোঁ। মানে কিছুমান বস্তুত এনে নাটক লিখীয়া হৈ গৈছে, মানে ইয়াত কিবা এটা দেখাইছেহে নেকি, মিয়া বুলি বা মুছলিম বুলি ইলেকশ্যন কৰি মানে পাৱাৰটো মিছ ইউজ কৰি পেলাই চ' ৰাইজৰ পৰা ইলেকশ্যনত ভোট টানাৰ এটা নাটক লিখীয়া হৈ গৈছে। মানে ই বিদ্যাপুৰৰ ইলেকশ্যনটো পাৰ্মানেণ্ট চলিউশ্যন হোৱা নাই, জাষ্ট এইটো ইলেকশ্যনৰ নামত ইলেকশ্যন কৰিলে, কিন্তু মানুহখিনি ক'ত গ'ল
মানে জাগাতে সাইডত আছে মানে বৰ্তমান আপোনালোকে এতিয়া মানে বিদ্যাপুৰ বুলিলেই নহয় উম, যিমানখিনি আমাৰ ইয়াত ৰেংমা বন অঞ্চলত উচ্ছেদ হৈছে হয় প্ৰায় 100ৰ নহয় মানে 100 যদিও নাই ইয়াতে 100 যদিও নাই উম, আমি জানাত 50-60 এনেকুৱা মানুহটোৱে মানে আকৌ পাকে আছে আছে কিছুমান 60 কিছুমান সৰু পথাৰত আছে কিছুমান নাওজান আছে কিছুমান এয়া নগা বস্তি আছে কিছুমানে আমফা আছে নকুটি আছে নাওজান বখাজান চবতে ওচৰ আকে পাকে চবেই আছে মানে তাৰ ভিতিৰ পৰা সাইডত মানে নিজৰ মাত্ৰ য'ত এভিকশ্যন হৈছিলে যিটো জেগাত আছিলে কালি সেইটো জেগাৰ পৰা প্ৰায় অলপ সাইড হৈছে চাইড হৈছে আৰু তেনেকুৱা মানে মানে ঘৰৰ পৰা বাৰীৰ বাহিৰত হয়। মানে জাষ্ট তেখেতলোকে এতিয়াও হয়তো নিজৰ মাটিটো নজৰত ৰাখিছে ৰাখিছে আহি থাকে আহি আহি পেলাই ফটো মাৰি থাকে কিবা কৰি থাকে কি হৈছে কি হোৱা কি নাই হৈছে কি হোৱা নাই এইটো নকৰিবি বুলিও আমি ক'ব নোৱাৰো এতিয়া এইটোতো আপোনালোকৰ দায়িত্ব দায়িত্ব নহয় এইটো আমাৰ কামো নহয় প্ৰশাসনে যি কৰিছে তেহেঁতৰ দায়িত্ব গভৰ্ণমেণ্টৰ দায়িত্ব নহয় জানো এইটো আপোনাৰ আমি ফলত তেওঁলোকৰ লগত পাৰ্চনেল কেনেকুৱা বিয়া হ'ব হয়তো হয়তো এইটো চৰকাৰৰ কথা না চৰকাৰৰ কথা এইটো। আপোনাৰ মতামত কি থাকিব ইয়াত চলুচন কিবা এটা দিব নেকি আমাৰ মতামত তেনেকুৱা আছে যে বস্তুটো যদি উচ্ছেদ হৈছে বা কৰিছে বা তেওঁলোকে যদি বিদেশীয়ে হয় তেতিয়াহ'লে চৰকাৰে সেইটো কাৰেক্ট যিটো মানে কৰিবলগীয়া কাম যে যদি বাহিৰৰ মানুহ হয় সেইটো পঠাই দিয়া ব্যৱস্থা ল'ব লাগে আৰু যদি অসম নাগালেণ্ড যিটো সীমা বিবাদ সেইটো আলোচনা কৰি তেওঁলোকে সিদ্ধান্ত কৰি তেওঁলোকে না নগালেণ্ডে মিয়াবিলাকক ৰাখে বা নাৰাখে এইটো তেওঁলোকৰ কথা হ'ব কিন্তু অসমৰ বাউণ্ডাৰীত থাকিব নোৱাৰে এইবিলাক সিদ্ধান্ত এটা কৰি দিব লাগে আৰু কি আমাৰ মতে মানে আমিও বিফঙত পৰিব নালাগে তেওঁলোকে বিফঙত পৰিব নালাগে নহ'লে আমি ক'ব গ'লে না আসাম না বোলে নাগালেণ্ড এইটো যদি সিদ্ধান্ত কৰি নিদিয়ে আমাৰ কোনো ডেভেলপৰ কাম একো কৰিবলৈ সুবিধা নহয় এতিয়া আপোনালোকেও মানে মাজত গিৰি আছে নহয় জানো মাজত গিৰি আছে মানে আমি না অসমীয়া না আমি নাগা নাগালেণ্ডৰ তেনেকুৱা মানে এইটো এটা পৰিৱেশ হয় এইটো খুব ধন্যবাদ থাকিল আমি দাবী কৰিব নোৱাৰোঁ যে এতিয়া মানে সেইটো আমাৰ অসম হ'ব লাগে আৰু চৰকাৰে কি সিদ্ধান্ত লৈ আছে আমিতো গম নাপাওঁ হয় আমাৰ মতে সেইটোৱে হ'ব লাগে মানে চৰকাৰে অতি সোনকালে সেইবিলাক মানে সিদ্ধান্ত কৰি দিব লাগে মানে সীমাটো চিনাক্তকৰণ কৰি দিব লাগে নাগালেণ্ডে পাব লাগে অসমে অসম এতিয়া আপোনালোকেও ওচৰতে লাগি আছে নগাবিলাকে আমি তেওঁলোকৰ লগত কেনেকুৱা শত্ৰু হৈ থাকে সদায়তো ৰাতিপুৱালে দেখি পাওঁ হয় 7 বছৰ একেলগতে কৰোঁ তাত তেওঁলোকৰ লগত আমি কেনেকুৱা শত্ৰু হৈ থাকি গতিকে চৰকাৰে কিবা আলোচনা মাধ্যমেৰে সীমাবিলাক কিবা চিনাক্ত কৰি দিলেই হ'ল আলোচনা মাধ্যমেৰে সেইটো আপোনালোকে বিচাৰিব আমালোকে বিচাৰোঁ সেইটোৱে আছিল তেখেতে জ্যেষ্ঠ ব্যক্তি আৰু ইয়াতে আজি 1970ৰ পৰা বৰ্তমান ইয়াতে আছে আৰু এই অঞ্চলৰ পৰিৱেশখিনি তেখেতলোকে 70ৰ পৰা আজিলৈকে 2026লৈকে কি কেনেকুৱা সমস্যাৰ সন্মুখীন বা সীমাৰ যি সমস্যা এইবিলাকো সম্পূৰ্ণ বহলাই ক'লে আৰু এইটোৱেই হয় তেখেতলোকেও এতিয়াও নিজকে যে মই অসমৰ আছোঁ না নাগালেণ্ডত আছে স্পষ্ট ক'ব নোৱাৰা হৈ গৈছে নিশ্চয় চৰকাৰৰ এইটো দায়িত্ব এইটো অসমৰ মানুহ মই গৌৰৱ হৈ ক'ব পাৰিব লাগিব যে মই অসমত আছোঁ বৰ্তমান ৰেংমা বনাঞ্চলৰ কাষত যে নাগালেণ্ড বৰ্ডাৰ থকা অসমীয়াসকলেই অসমীয়া বা অসমৰ বুলি ক'বলৈ এতিয়া কৈ ল'ব পৰা অৱস্থাত নাই ধন্যবাদ থাকিল